বন্ধুসকল কষ্ট কৰি আজিও এটা পাৰ্টিৰ আমি বন্দোবস্ত কৰিলোঁ। ইনাম কালি গুচি যাব, চ' আমি এটা পাৰ্টি এৰেঞ্জ কৰিলোঁ আৰু আজি ইনামক কামত লগাইছোঁ আৰু লগত থাকিব। আজি গোটেইখিনি কি কৰি আছোঁ, কি আমি কেনেকৈ কি বনাই আছোঁ গোটেইখিনি দেখুৱাওঁ আপোনালোকক। চ' লগত থাকিব আৰু ভিডিঅ'টো কেনে পালে বা ভিডিঅ'টো ভাল লাগিছে নে নাই নিশ্চয় খবৰ আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিমান পাৰে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল কেনেধৰণৰ ভিডিঅ' বনাব লাগে আপোনালোকে নিশ্চয় জনাব মোক। কি ধৰণৰ ভিডিঅ' আপোনালোকে ভাল পায় নিশ্চয় জনাব, তেনেকৈ ভিডিঅ' বনোৱাৰ। বৰ্তমান আমি ৰন্ধা বঢ়াৰ ব্যৱস্থা আৰম্ভ কৰি আছোঁ। চাওক আমাৰ ইয়াতে চৌকা ৰখা আছে, লগতে ইফালে চাওক আমাৰ বস্তু বাহানি চব ৰখা আছে। চ' বন্ধুসকল আজিৰ ভিডিঅ'ত লগত থাকিব, বলক ভিডিঅ'টো আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। বন্ধুসকল চাওক আমাৰ মাংসখিনি মেৰিনেট কৰা হ'ল। মেৰিনেট কৰি অলপ সময় ৰাখি দিম, তাৰপিছত আমি ৰন্ধা বঢ়া আৰম্ভ কৰিলোঁ। আমি পিঁয়াজৰ বেৰিষ্টা হৈ আছে, ইফালে আলু কাটিং হৈ আছে। বন্ধুসকল এয়া চাওক আমাৰ ঘৰৰ বাচ্চা পাৰ্টি আহিছে চাবলৈ, আমি কি বনাই আছোঁ চাবলৈ আহিছে। আজি ঘৰত সকলোৱে গম পাইছে যে আজি দোকানৰ ওচৰত পাৰ্টি খোৱা হ'ব। চ' ঘৰৰ সকলো ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীবিলাক চব গোটেইখিনি আহিছে চাবৰ কাৰণে। চ' ইহঁতে চাই আছে, চাওক ইফালে চব বাচ্চা পাৰ্টি। আমাৰ কাম বন চলি আছে, কাম বনৰ মাজতে ইহঁত আহিছে চাবলৈ। এয়া চাওক আমি আলুখিনি ফ্ৰাই কৰিলোঁ আৰু আলুখিনি ফ্ৰাই কৰি ইনাম আৰু মই এইটো ট্ৰান্সফাৰ কৰি আছোঁ। এয়া চাওক আমাৰ খোৱা বোৱা হৈ আছে। চেলিম দাই খুব মোবাইল চাই আছে। এইটো চাওক চালাডৰ কাম চলি আছে, চালাড বনোৱা কাম হৈ আছে। আৰু চাওক ইনামে আজি খুব কাম কৰিছে। ইনামে কালি যাবগৈ, সেইটো কাৰণে আজি খুব কাম কৰিছে। আৰু লগতে চাবিৰেও কাম কৰিলে, আছলমেও কাম কৰিলে, আজি খুব চবেই কাম কৰি আছে। চাওক আমাৰ মাংসখিনি বনোৱা হৈ আছে, আহাতে মিক্স কৰি আছে গোটেইখিনি। আহাতক দিলোঁ মিক্স কৰাৰ কাৰণে, অলপ মিক্স কৰি আছে। চাওক আমাৰ মাংসখিনি গোটেইখিনি প্ৰায় সম্পূৰ্ণ হ'ল, অলপ লাষ্ট এটা বাৰৰ কাৰণে মই অলপ মিক্স কৰি দি আছোঁ। ইয়াৰ পিছতে আমি বিৰিয়ানীৰ চাউলখিনি আমি দি দিম। চাওক বন্ধুসকল আমাৰ মাংসত এতিয়া বৰ্তমান চাউল দিয়া হ'ল। অলপ ভিডিঅ'টো অলপ বেয়া হৈ আহি আছে, কাৰণ ভিডিঅ' কেমেৰাত ধোঁৱা লাগিছে। চাওক ইয়াৰ পৰা আকৌ এতিয়া ধুনীয়াকৈ দেখা গৈ আছে। চাওক আমাৰ পিঁয়াজৰ বেৰিষ্টা দিয়া হ'ল, আলুখিনিও দিয়া হ'ল। এতিয়া চব বস্তু দি আমি এতিয়া পানী দি দিম, দি পেলাই এইটো আমি মানে জুইখিনি অলপ বঢ়াই দিম। চাওক কিমান ধুনীয়া লাগি আছে, বস্তুখিনি পূৰা লেয়াৰ ৱাইজ আমি কৰি দিছোঁ, খুব ধুনীয়া হৈ আছে। পিছত সম্পূৰ্ণ হোৱাৰ পিছত নেক্সট আপোনালোকক দেখুৱাম। চ' বন্ধুসকল ভিডিঅ'টোত লাষ্টলৈকে থাকিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব। এতিয়া বিৰিয়ানীখিনিত অলপ ঘিউ দি আছোঁ আমি। ঘিউ দিয়াৰ পিছত পানী ঢালি তাৰপিছত এইখিনি অলপ মিক্স কৰি দিম। এয়া চব সম্পূৰ্ণ হ'ল। এতিয়া আমি পানী ঢালি আছোঁ, পানীখিনি দি আছোঁ। পানীখিনি দিয়াৰ লগে লগে তাৰপিছত অলপ মিক্স আপ কৰি দিম। চব কিমান ধুনীয়াকৈ কালাৰটো কিমান ধুনীয়াকৈ উঠি আহিছে। এইটো অলপ মিক্স কৰি দি আছে নিজামে। মিক্স কৰি দি আমি ওপৰৰ যিটো থালি আছে, ঢাকন আছে, এইটো দি আমি এইটো ঢাকি ৰাখি দিম। অলপ সময় ঢাকি ৰখাৰ পিছত আমাৰ বিৰিয়ানীখিনি হৈ যাব। তাৰপিছত আপোনালোকক মই বাকীখিনি বিৰিয়ানী কেনে হৈছে নিশ্চয় দেখুৱাম। চাওক বন্ধুসকল আমাৰ বিৰিয়ানীখিনি হ'ল, খুব ধুনীয়া কালাৰো আহিছে আৰু টেষ্টটো বহুত হৈছে। আমি দেখিছোঁ, অলপ খাই টেষ্ট কৰিছোঁ, খুব ভাল লাগিছে। চ' বন্ধুসকল আমাৰ বিৰিয়ানী হ'ল। এতিয়া আমি খোৱা বোৱা আৰম্ভ কৰিম। চ' বন্ধুসকল আমাৰ খোৱা বোৱা আৰম্ভ হ'ল, চবে আমি খোৱা আৰম্ভ কৰিলোঁ। ইয়াত চাওক চবে খাই আছে। চ' বন্ধুসকল ময়ো অলপ খাই লওঁ, খোৱাৰ পিছত আপোনালোকক জনাই আছোঁ, ৰিভিউ দি আছে কেনেকৈ কি হৈছে। চ' আজিৰ ভিডিঅ' লাষ্টলৈকে থাকিব।
চবৰ এটা ৰিভিউ দি দিয়ক এই যে ইনামে বহুত বেছি খাইছে খাই পেলাই একেবাৰে লৰচৰ কৰিব নোৱাৰা হৈ গ'ল সব বন্ধুসকল আমাৰ খোৱা বোৱা শেষ ৰাতি হৈ গ'ল 12:15 খোৱা বোৱা শেষ হ'ল এতিয়া অলপ চাফ চাফাই কৰিম চাফ চাফাই কৰি তাৰপিছত আমি ঘৰলৈ ওলাই যাম গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব সব বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ জয় হিন্দ জয় আই অসম